নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লৈ আহিছোঁ আপোনালোকলৈ এটা ভাল খবৰ, ৰবিদাৰ অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ। নিশ্চয় আপোনালোকে খবৰটো শুনি ভাল পাব। পলম নকৰি এতিয়া মই আপোনালোকক খবৰটোৰ কথা জনাই দিওঁ। বিদুৰ ভাই, ৰঘুপতি আৰু ৰাঘৱৰ পিছত এইবাৰ আহিব ঐ পুলিচ। হয়, আপোনালোকে ঠিকেই শুনিছে। এখন নতুন চিনেমা, নামটো হৈছে ঐ পুলিচ, আৰু য'ত অভিনয় কৰিছে আমাৰ সকলোৱে মৰমৰ ৰবিদাই। লগতে অভিনয় কৰিছে নপুৰণি বহুতকেইজন অভিনেতা অভিনেত্ৰীয়ে। আৰু আপোনালোকলৈ এটা ভাল খবৰ, কম দিনৰ ভিতৰতে আপোনালোকৰ ওচৰৰ ছবিগৃহত চাব পাৰিব চিনেমাখন। আৰু এটা ভাল খবৰ আপোনালোকক জনাই দিওঁ, আহিবলগীয়া দুখন ছবিৰ কথা আপোনালোকক কওঁ। চুপা চুপি আহিব এইকেইদিনতে, আৰু লগতে আহিব জোনবাই। এইবাৰ জোনবাই চিনেমা ৰূপত আপোনালোকে চাব পাৰিব আপোনালোকৰ ওচৰৰ ছবিগৃহত। খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব, আপোনালোকৰ মনৰ ভাৱসমূহ প্ৰকাশ কৰিব। আৰু ৰবিদাৰ আহিব ঐ পুলিচ, আৰু এইবাৰ চিনেমাখনৰ ৰবিদাক এটা নতুন ৰূপত আপোনালোকে দেখিবলৈ পাব। খবৰটো শুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি জনাব। নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম, অন্য এটা ভিডিঅ'ত। যদি কোনোবা নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে।